নমস্কাৰ প্ৰথমতে মই নিজৰ পৰিচয়টো দি ল'ব বিচাৰিছোঁ মই ষ্টেট আছাম নগাঁও ডিষ্ট্ৰিক্ট কলিয়াবৰ পৰা কৈ আছোঁ এতিয়া মোৰ আজি যিটো টপিক সেই টপিকটো হৈছে যে আপোনাৰ আয়ুৰ্বেদিকৰ মিনিংটো আৰু আয়ুৰ্বেদিক মেডিচিন আৰু এলোপেথিক মেডিচিনৰ যিটো ডিফাৰেণ্ট বা পাৰ্থক্যটো সেই দুটা টপিকে মই আজি দুটা টপিক বাছি লৈছোঁ যে আয়ুৰ্বেদৰ মিনিং আৰু এলোপেথিক মেডিচিন আৰু আপোনাৰ যিটো আয়ুৰ্বেদিক মেডিচিন সেই দুটাৰ পাৰ্থক্যটো গতিকে প্ৰথমতে আয়ুৰ্বেদৰ কথাটো কৈ লওঁ যে আয়ুৰ্বেদ হৈছে আয়ু আৰু বেদ এই শব্দ দুটা লগ লাগি আয়ুৰ্বেদ শব্দটো সৃষ্টি হৈছে এটা আয়ু বুলিলে আমি কি বুজো যে এজন ব্যক্তি ধৰক গৰ্ভৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে যিটো সময় সেইখিনিকে আমি আয়ু বুলি ক'ব পাৰোঁ আৰু এটা অৰ্থত আমি ক'ব পাৰোঁ যে মানুহৰ শৰীৰ আৰু পঞ্চেন্দ্ৰিয় যি আমাৰ পঞ্চেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল যি পাঁচটা ইন্দ্ৰিয় শৰীৰৰ আত্মাৰ লগত যেতিয়া সংযোগ হয় তাক আমি আয়ু বুলি ক'ব পাৰোঁ এতিয়া বেদ হৈছে য'ৰ পৰা আমি জ্ঞান অৰ্জন কৰোঁ গতিকে গম পাইছে আয়ুৰ্বেদৰ মিনিংটো এতিয়া আয়ুৰ্বেদিক মেডিচিন আৰু এলোপেথিক মেডিচিনৰ ডিফাৰেণ্টটো ক'ম যে আয়ুৰ্বেদিক এতিয়া আপুনি ধৰি লওক এটা মূৰৰ বিষৰ কেপচুল এটা খালে এলোপেথিক মেডিচিনৰ যে আপুনি ধৰক এটা মূৰৰ বিষৰ কেপচুল এটা খালে সেইটো আপুনি খোৱাৰ লগে লগে আধা ঘণ্টা ৰেষ্ট ল'লে আপুনি ভাল পাই যাব কিন্তু আয়ুৰ্বেদিক মেডিচিনটোৱে খোৱাৰ লগে লগে আপুনি আৰাম নাপায় কাৰণ সি কি কৰে কি কাৰণে হৈছে মূৰৰ বিষটো সি গৈ কাৰণটো চাইগৈ গুৰিটো চাইগৈ কিন্তু এলোপেথিকটোৱে নাচায় এলোপেথিকটোৱে চায় যে মানুহটো কিয় বেমাৰ হৈছে গতিকে সেইটো ভালহে কৰিব লাগে অনলি গতিকে সেই এলোপেথিকটো খোৱাৰ লগে লগে আধা ঘণ্টাৰ মূৰতে আপুনি ভাল পাব কিন্তু আয়ুৰ্বেদিকটো খালে আপোনাৰ এসপ্তাহ দুসপ্তাহ লাগি যায় কাৰণ সি গুৰিটো কাটেগৈ গতিকে গম পাইছে আয়ুৰ্বেদ আৰু আয়ুৰ্বেদিক মেডিচিনৰ মাজত ডিফাৰেণ্টটো গতিকে ইমানখিনিয়ে কৈছোঁ নমস্কাৰ